আজি নথৈ আনন্দিত যে অকল বড়োভূমিৰ যিমান জনগণ আছে সকলোৱে খুচি হৈছে, আনন্দৰ এটা জোৱাৰ আহিছে। কিয়নো আজি ইমান দিনৰ সপোনৰ মাজত আমি এতিয়া ভাবিছোঁ কি গোটেই জনগোষ্ঠীয়ে ভাবিছোঁ যে আমাৰ এটা শান্তিৰ প্ৰচেষ্টা হ'ব। যি চুক্তি হৈছে বহুত বঢ়িয়া, সকলো জনগোষ্ঠীৰ কাৰণে বৰ ভাল চুক্তি হৈছে এটা। আৰু এই চুক্তিৰ দ্বাৰাই যে ব্ৰিটিছখন যে উন্নত হ'ব, বড়োলেণ্ডটো উন্নতি হ'ব, এইটোৰ আমি কামনা কৰিছোঁ। অবড়োসকলে সকলো জাতিৰ কাৰণে সুৰক্ষা থাকিব, কিন্তু অবড়োসকলে কি কৰিছে, অবড়ো নামে যে এটা টীম আছে বা কিছুমান সংগঠনে, অৰাজনৈতিক সংগঠনে এইটোৰ বিৰোধিতা কৰি আছে। একমাত্ৰ তেওঁলোকৰ নিজা প্ৰাইভেট ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে বিৰোধিতা কৰি আছে, কিন্তু পাব্লিকৰ ফালৰ পৰা, জনসাধাৰণৰ পৰা কোনো বিৰোধী কৰা নাই। জনসাধাৰণে চব ভাল পাইছে যে যিয়ে নহওক অত দিনৰ মূৰত আজি কি হৈছে। এটা আমাৰ মুছলমান সম্প্ৰদায়ৰ কাৰণে মাইনৰিটি ডেভেলপমেণ্ট এটা কাউন্সিল গঠন হৈ গৈছে। সীমামূৰীয়া অঞ্চলবোৰত যিবিলাক 100% বা 80-90% সীমামূৰীয়া এটা জাতি, অনাবড়ো জাতি আছে, তেওঁলোকে যদি নিবিচাৰে তেওঁলোকে কৰ্তন কৰাৰ কাৰণে এটা সুৰক্ষা দিয়া হৈছে। গতিকে যিটো চুক্তি হৈছে বৰ ভাল চুক্তি হৈছে, ইয়াতে কোনেও অসন্তুষ্ট নহয়, সকলোৱে সন্তুষ্ট।